হাই ফ্ৰেণ্ডছ, চাওক আমি আহিছোঁ আজি সৰ্বত বেকি ব্ৰিজত। তো মোৰ লগত আছে বিষ্ণু দাস। হাই। তো আমি আজি অষ্টমী চাব যাম, লাহে লাহে অষ্টমী চাব যাম, কেনেকৈ অষ্টমী পালন কৰে সিহঁতে। তো ব্লগ আমাৰ সৰ্বগড় বেকি ব্ৰিজত আমি মেলা চাব যাই আছোঁ। মানে আজি 29/3/2023 তাৰিখ। তো আমাৰ হিন্দু ধৰ্মৰ এটা পূজা আছে, মানে অষ্টমী পূজা বুলি কয়। তো এই অষ্টমী পূজাত আজি মানে হিন্দু ধৰ্মৰ নিয়ম মতে নদীৰ পাৰতে হওক বা গংগাৰ পাৰত হওক মানে গা ধুই কিনে পবিত্ৰ মন কৰে আৰু কি। তো সেইকাৰণে এইটো এটা ডাঙৰ পূজা হয়, পূজা বাসন্তী পূজা বুলি কয়, তাৰে এটা উৎসৱ। তো আমি এতিয়া যাই আছোঁ এই মেলা চাবলৈ বেকি পাৰত। তো আপোনালোকে আমাৰ লগত চাই থাকিব কেনেকুৱা মেলা হয়। তো বলক। আমি আহি আছোঁ নহয়, আহি পালোঁ আৰু আমি পালোঁ অষ্টমীৰ মেলাত। তো চাওক ভিডিঅ'টো কেনেকুৱা লাগে আৰু আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। তো বিষ্ণু বাকীখিনি কৈ দিয়া। কি ক'ম গাইজ, আপোনালোকে চাই থাকক। ধুনীয়া ছোৱালী দেখা পাব গাইজ, ধুনীয়া ছোৱালী দেখা পাব গাইজ। ইমান ধুনীয়া ছোৱালী, মানে মেলাত অকল জিলাপি আৰু ছোৱালীয়ে আছে বেষ্ট। আজি কিন্তু জিলাপি খাম দেই, আমি জিলাপি খাম গাইজ। আপোনালোকৰ কাৰণে জিলাপি ল'ম আৰু আমিও খাম। দৈ পাম না তাতে? অঁ দৈ তাতে দৈ খায়, দৈ মুড়ি চিৰা তাতে নদীৰ পৰা বহি কেনে গা চা ধুই কেনে চবে এইটো খায়। খাদ্যটো মানে এইটো মেইন। তো আমিও যদি তাতে গা ধুই খাব নোৱাৰোঁ, আমি ঘৰৰ পৰা গা ধুই আহিছোঁ। এতিয়া আমি তাতে কিনি লৈ কিনে আমি অফিচলৈ যাই খাম। তো দৈ কিনিম, জিলাপি কিনিম আৰু বহুত কিবা কিবি কিনিম। আপোনালোকে চাই থাকিব খালি। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া সময় হ'ল মাত্ৰ 11টা বজাত। ইমান ভিৰ চাব চাওক। আমি আপোনালোকে চাই থাকিব আমাৰ লগত বেকি ব্ৰিজৰ মুহূৰ্ত কেনেকুৱা আমাৰ ইয়াত পৰিৱেশ অষ্টমী চানৰ। তো বলক আমাৰ লগত আপোনালোকে চাওক। লেটছ গো। এই পোনে আমি যাই আছোঁ এই নদীৰ কাষলৈ। মানুহ চাওক ভাই, মানুহ চাওক। অ' মাই গড, চাওক কিমান ভিৰ। ৰাতি 7 বজাৰ পৰা ভিৰ হৈ আছে একেবাৰে। ৰাতিপুৱা 7 বজাৰ পৰা ভিৰ হৈ আছে, একেবাৰে সন্ধিয়ালৈকে এনেকুৱা ভিৰ থাকিব। বিষ্ণু কৈ থাকা। কি ক'ম, মানুহ চাই কিনে মোৰ গৰম বেছিহে হ'ল গ'ল। আৰু আপোনালোকে আহিব যদি আমাৰ চাই আছে আমাৰ ভিডিঅ'টো। এয়া চাওক অষ্টমী চানৰ এটা কৃষ্ণ লীলা চলি আছে। কৃষ্ণ লগতে আছে, কৃষ্ণ লগতে আছে ৰাধা, আৰু তেওঁৰ লগত আছে আমাৰ কীৰ্তন পাৰ্টি, কীৰ্তন কৰি আছে। গাইজ জিলাপি খাব নেকি? জিলাপি এয়া চাওক, জিলাপি গৰম জিলাপি খাব নেকি গাইজ? তো গাইজ আজিৰ ব্লগত মোৰ লগত গাইড কৰিব বিষ্ণু দাস। তো সম্পূৰ্ণ গাইড কৰি যাব, ক'ত কেনেকৈ কি কৰে চব কৈ যাব, টেনশ্যন নাই। আমি পোনে নদীৰ কাষলৈ আহি পাইছোঁ। নদীৰ কাষত মানে এতিয়া চবে মানে গংগাৰ পাৰত গা ধুই আছে। তো আজিৰ এই দিনটো পবিত্ৰ বুলি ভাবে গা ধুলে। কেনেকুৱা লাগিছে? একদম বহুত ভাল লাগিছে। আজি প্ৰথমবাৰৰ বাবে আমি অষ্টমী চাব আহিছোঁ। কোন প্ৰথমবাৰৰ কাৰণে না? নহয় আগতে গৈছিলোঁ, তাৰমানে এই বেকি ব্ৰিজত, সৰ্বত বেকি ব্ৰিজত আজি প্ৰথম আহিছোঁ। বহুত ভিৰ, তাৰমানে বহুতেই ভাল লাগি আছে। বোলা আমি একেলগে এতিয়া চাওঁ। লেটছ গো। গাইজ ভিৰ চাওক, ভিৰ মানে এতিয়া মানে সময় মাত্ৰ 11টা বাজে। তো এতিয়াই মানে এনেকুৱা ভিৰ হৈ আছে। পিছত নেক্সটত কি হ'ব আপোনালোকে ধৰিব পৰা নাই। সাইড লাগে দে, আমরা ঘুরে নিয়ে গেছি ওই দে ভাই মধুমু না
তাৰমানে ভিতৰত আহিলোঁ চাওক সম্পূৰ্ণ মেলাখন আপোনালোকক দেখাই আছোঁ তো বিষ্ণু কেনে লাগিল বঢ়িয়া বঢ়িয়া বজাৰ কৰি আছে এতিয়া বঢ়িয়া লাগিছে নে বঢ়িয়া লাগি আছে লাগি আছে লাগি আছে কিন্তু অলপ দে। মানুহ ভিৰ কাৰণে গৰমটো বেছি চিট ভিৰটো হ'বই অষ্টমী বুলি কথা হয়নে নাই কিবা খোৱাবি না খাম জিলাপি জিলাপি আৰু কি দৈ লৈছোঁ অঁ আৰু বহি বহি খাম আমি দে আজি খামেই দেখোন প্ৰায় খাম বিষ্ণু বোলে কি খুৱাব জিলাপি বোলে খুৱাব যা জিলাপি খাম যা জিলাপি খাম এতিয়া অষ্টমী বোলে কথা ইয়াত জিলাপি খামে খাবই লাগে নেকি জিলাপি খাব লাগে এনেহেন লাগিছে জিলাপি আৰু জিলাপিৰ বাহিৰে আৰু বেলেগ কিবা বস্তু মই দেখাই নাই এতিয়ালৈকে তাৰমানে এই মেলাত আমি য'তে য'তে জিলাপিয়ে মেইন তাৰমানে অষ্টমী বুলি কথা মানে জিলাপিয়ে মেইন আৰু জিলাপি দৈ জিলাপি আৰু দৈ এই দুটা মেইন তাৰমানে ধৰক য'তে য'ত চব তাৰমানে জিলাপি আছে আৰু গাইজ এটা কথা ছোৱালী কিন্তু দেখা পাইছোঁ কিন্তু অলপ ভয়ো লাগে গাৰ্লফ্ৰেণ্ড আছে না জবৰদস্ত হয় না অলপ ভয় লাগে বাট কি কৰিম ছোৱালীটো চাবই লাগিব ল'ৰা কিয় তোমাৰ দেখোন গাৰ্লফ্ৰেণ্ড আছে সেইটোৱেতো গাৰ্লফ্ৰেণ্ড আছে সেইকাৰণে আহা নাই। বেলেগ ছোৱালী চাব পৰা নাই অহা নাই অহা নাই পৰীক্ষা এক্সাম ছোৱালী আছে কিন্তু কান্দে দি আৰু তোমাৰ গাৰ্লফ্ৰেণ্ড অহা কান্দিব নাই মন নাই এতিয়া ছোৱালী বহুত আছে ছোৱালী চাই আছোঁ এই মজা কৰি আছোঁ না কি গাইজ এবং অন্যান্যদের আনন্দ দানে সহায়তা করুন। অ' গাইজ মেলাত দেখা পাইছোঁ অকল জিলাপি আৰু ছোৱালী এই জিলাপি আমি লৈ আছোঁ এই জিলাপি বিষ্ণু জিলাপি মোৰ চিনাকি দোকান অলপ ডিছকাউণ্ট পাম হয় নেকি জিলাপি খাম আজি এই দৈ আৰু জিলাপি বিষ্ণু আৰু কিবা ল'বা নেকি হা কি ল'বা আৰু আমি ওলাই আহিলোঁ সেই মেলাৰ পৰা কি মেলা আছিল চৰি অষ্টমী মেলাৰ পৰা আমি এইমাত্ৰ ওলাই আহিলোঁ তো আকৌ ৰাস্তা কাষত আহিছোঁ বহুত ভিৰ, বহুত ভিৰ। বাপৰে ভিৰ ৰে গৰমত চেছ এতিয়া আমি অলপ বজাৰ কিন্তু- কৰিলোঁ খোৱা মানে যাওঁ এতিয়া কিন্তু মোৰ ভাল লাগিল আৰু নালাগিল এইটো পিছৰ কথা কিন্তু বিষ্ণু কিন্তু মজা লৈছে দেই মজা লাগিছে ছোৱালী গাইজ সি কিন্তু মজা লৈছে মই মজা লোৱা নাই তেনেকুৱা মই তাৰমানে ভাল ল'ৰা সিও ভাল ল'ৰা কিন্তু সি আজি তাৰমানে কেনেমান কৰি মজাটো ল'লে মই নিজেই গম নাপালোঁ মোক তাৰমানে এৰি থৈ সি গুচি গ'ল কোনফালেদি তো আমি এতিয়া বাইক লৈ আমি অফিচত গুচি যাম